So hey guys, welcome to my channel. আৰু আজি আহিছোঁ আমি অসম গ্ৰন্থমেলা এইটো গোৱালপাৰা কলেজত হৈ আছে। সো ভাবিলোঁ অসম গ্ৰন্থমেলাও চাই যাওঁ আৰু যেহেতু কলেজ এৰা বহু বছৰেই হ'ল 10 বছৰে হ'লেই সো কলেজখনো এবাৰ চাই যাওঁ। গতিকে আজি আহিলোঁ ফ্ৰেণ্ড এজনীৰ লগত। সো আপোনালোকে ভিডিঅ'টো চাই থাকক। গ্ৰন্থমেলাৰ লগতে গোৱালপাৰা কলেজখনো দেখুৱাব চেষ্টা কৰিছোঁ। যিহেতু আমি দুপৰীয়া ভাগতে আহিছিলোঁ, পোহৰ আছিলে আৰু হাতত সময়ো আছিলে, গতিকে ভাবিলোঁ গ্ৰন্থমেলাত সোমোৱাৰ আগতে এবাৰ কলেজখন চাই আহোঁ। যিহেতু বহু বছৰৰ মূৰত আহিলোঁ নিজৰ পঢ়া কলেজখন, আৰু সেইদিনাখন 26 জানুৱাৰী আছিলে। সো 26 জানুৱাৰীৰ কাৰণে পতাকা উত্তোলন কৰা হৈছে ইয়াতে। সো আপোনালোকে গোৱালপাৰা কলেজৰ দৃশ্য দেখিবলৈ পাব। ইয়াতে এইখন কেণ্টিন হয়। আমি পঢ়োঁতে বেলেগ আছিলে, এতিয়া বহুত ধুনীয়া হৈ আছে। যিহেতু 10 বছৰৰ মূৰত আহিছোঁ, গতিকে বহুত চেঞ্জ হৈছে ইয়াতে। এয়া বাস্কেটবল ফিল্ড বনাইছে। আমি থাকোঁতে আছিলে, কিন্তু ইমান ধুনীয়া হৈ নাছিলে, এতিয়া কালাৰ কৰিছে আৰু এইবিলাক বহুত চেঞ্জ হৈছে। ভাবিলোঁ কলেজখনত সোমাই চাই যাওঁ কেনেকুৱা হৈছে, আৰু আগতকৈ বহুত উন্নত হৈছে। খুবেই ভাল লগা হৈছে, ধুনীয়া লগা হৈছে। যিহেতু নিজে পঢ়া কলেজ হয়, গতিকে খুবেই প্ৰাউড ফিল কৰোঁ আৰু ক'ব পাৰোঁ যে ডাঠি ক'ব পাৰোঁ যে এইখনেই হয় আমি পঢ়া কলেজখন। সো আজি চাই বহুত ভাল লাগিলে আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক, খুবেই ভাল পাব। অকল ধুনীয়াই নহয়, শিক্ষাৰ দিশতো বহুত আগবাঢ়িছে। গতিকে আপোনালোকে ভিডিঅ'টো চাই খুবেই ভাল পাব। আৰু আচলতে বন্ধৰ দিন, যিহেতু গোটেই বন্ধই আছিলে, আমি আৰু আবেলি টাইমত আহিছোঁ, গতিকে এনেই খালি কলেজখনহে চাই গ'লোঁ, বাউণ্ডাৰীটো। গতিকে ক্লাছৰ টাইমত আহিব পাৰিলে আৰু ভাল লাগিলে হয়, ছাৰ মেমহঁতক লগ পালে আৰু ভাল লাগিলে হয়। গতিকে আপোনালোকে ভিডিঅ'টো উপভোগ কৰক, খুবেই ভাল পাব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু এইটো জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্ট কলেজৰ। যিহেতু আমি জিঅ'গ্ৰাফীৰ ষ্টুডেণ্ট আছিলোঁ, আৰু এই ডিপাৰ্টমেণ্টতে পঢ়ি আমি ডিগ্ৰী কমপ্লিট কৰি ওলাইছিলোঁ কলেজৰ পৰা। সো এবাৰ ভাবিলোঁ চাই যাওঁ ডিপাৰ্টমেণ্টটো।
নিজৰ যিহেতু ডিপাৰ্টমেণ্ট হয়। আৰু এইবিলাক চাওকচোন, ৱৰ্ল্ড মেগাজিনবিলাক ধুনীয়াকৈ সজাই থৈ দিছে। ধুনীয়াকৈ গাৰ্ডেন বনাই থৈছে ইয়াতে। আচলতে এইটো চাইডে সকলোখিনি ডিপাৰ্টমেণ্ট ছায়েন্সৰ হয়। চ' দেখি খুবেই ভাল লাগিলে, ধুনীয়াকৈ সজাই থৈ দিছে, ডেভেলপ হৈছে আগতকৈ বহুত। আৰু এয়া নতুনকৈ বিল্ডিং হৈছে ইয়াতে, কেতিয়া হৈছে গম নাপাওঁ, যিহেতু অহা নাছিলোঁ। চ' আজি এইবিলাক দেখা পালোঁ। আৰু ইয়াতে হয়তো নাৰ্চাৰী বনাই আছে। আৰু এয়া কলেজৰ ফ্ৰণ্ট ছাইড হয়। এবাৰ এইফালে আহিলেও এইফালেও ধুনীয়াকৈ বনাইছে, সজাইছে, বৰ ধুনীয়া লগা হৈছে কলেজখন। আমাৰ সেই আগৰ পৰিৱেশ এতিয়া নাই, ৰুমবিলাক একেই আছে আৰু কিছুমান বনাইছে নতুনকৈ। চ' আহি খুব ভাল লাগিলে। আৰু কেইকপিমান ফটো উঠিলোঁ দুয়োজনীয়ে তাতে। আৰু তাইৰ ছোৱালীজনীও আহিছিলে, চাওকচোন চাৰিওফালে দৌৰি আছে তাই, ইমান ভাল পাইছে তাত থাকি। আৰু এইটো ডিপাৰ্টমেণ্ট খোলা আছে, শিক্ষা বিভাগৰ। এইটো কোনোবা আছে ইয়াতে, আমি যিহেতু আবেলি টাইমত আহিছিলোঁ, গতিকে সেইফালে যোৱা নাই। আৰু এক চাওক ফটো উঠি আছে তাত। এখন মহাবিদ্যালয় উদ্যান বনাইছে। ভিতৰলৈ গ'লে খুবেই ভাল লাগে, মই অকণমান পিছত দেখুৱাই দিম। আৰু এয়া যে বৰ্ডখন দেখিছে, আচলতে জানিবলগীয়া, প্ৰাইড অফ গোৱালপাৰা কলেজ। আৰু এওঁলোক সঁচাকৈ আমাৰ গোৱালপাৰাৰ গৌৰৱ হয়। এয়া আপোনালোকে সকলোৱে জানে, আদিল হুছেইন ছাৰ, তেওঁ অকল গোৱালপাৰাই নহয়, গোটেই ভাৰতবৰ্ষতেই জনপ্ৰিয় এগৰাকী এক্টৰ হয়। তেওঁৰ লগতে আৰু বহু কেইগৰাকী আছে ইয়াতে, সকলোৰে পৰিচিত, আমাৰ গোৱালপাৰাৰ গৌৰৱ। গতিকে এওঁলোকক লৈ আমি সঁচাই গৌৰৱ কৰিব পাৰোঁ যে এওঁলোকো আমাৰ গোৱালপাৰাৰে একোজন সদস্য, গোৱালপাৰা কলেজতে পঢ়িছিল আৰু সেই কলেজৰে আমি একোজন সদস্য। আৰু এয়া গোৱালপাৰা কলেজ ঘূৰি আমি এতিয়া অসম গ্ৰন্থমেলাত সোমাবলৈ আহিছোঁ। এয়া চাওক, গ্ৰন্থমেলাৰ ভিতৰতো ধুনীয়াকৈ সজাইছে, খুবেই ভাল লগা হৈছে। ফটো উঠিবলৈ ভাল হৈছে, সকলোৱে তাত চেলফি লৈ আছে, ধুনীয়াকৈ সজাইছে। যিহেতু নিজে এগৰাকী শিক্ষক, গতিকে কিতাপৰ প্ৰতি ৰুচিটো অলপ বেছি। আৰু শিক্ষক হিচাপে যিমানেই কিতাপ পঢ়ি শেষ নকৰোঁ কিয়, জ্ঞানৰ প্ৰয়োজন হৈয়ে থাকে। যিহেতু আনক জ্ঞান দিব লাগে, গতিকে আনক জ্ঞান দিয়া ইমান সহজ নহয়, আগতে নিজে জানি ল'ব লাগিব। গতিকে মই কিতাপ পঢ়ি ভাল পাওঁ আৰু নজনা বস্তু জানিবলৈ খুবেই ভাল পাওঁ। আৰু তাত থকা কেইখনমান কিতাপ চাই ভাল লাগিলে, কিন্তু সকলোবোৰ কিতাপ লোৱা ইমান সম্ভৱ নহয়, তথাপিও মই দুখনমান ল'লোঁ। আপোনালোকক দেখুৱাই আছোঁ। এয়া কেইখনমান কিতাপ খুবেই ভাল লাগিছে, কিন্তু ইমানবোৰ ল'ব নোৱাৰোঁ, যিহেতু কিছুমান তাতে অকণমান পঢ়িলোঁ, চালোঁ।
সকলোফালে চোৱাৰ পিছত শেষত দুখন কিতাপ বাছি ল'লোঁ। আমাৰ অসমৰ জনপ্ৰিয় সাহিত্যিক ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ দুখন জনপ্ৰিয় কিতাপ সেন্দুৰ আৰু শৃংখল, এই দুখন ল'লোঁ। যিহেতু সৰুৰে পৰা পঢ়ি আহিছিলোঁ, তেওঁৰ জীৱনী পঢ়ি আহিছিলোঁ আৰু তেওঁৰ পুথিবোৰৰ তেওঁ লিখা পুথিবোৰৰ বিষয়ে পঢ়ি আহিছিলোঁ। এই দুখন আজি পাই মই ভাবিলোঁ লৈ লওঁ, পঢ়ি চাওঁ। এই দুখন ল'লোঁ ফাইনেলি। আৰু এই দুখন লৈয়ে আমি ঘৰলৈ উভতিলোঁ, যিহেতু সন্ধিয়া লাগি গৈছিলে। গতিকে আমি আৰু বেছি দেৰি নকৰিলোঁ তাত। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ এৰিলোঁ, বাই বাই।